ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এই আজি কলেজৰ পৰা আহিছোঁহে এতিয়া, সেইকাৰণে ফোন কৰিব পৰা নাই আকৌ তোমাক। এতিয়া কৰিছোঁ নহয়। ঐ ৰিণী, শুনা মা আহিছে নহয়, মই অলপ পিছত পাতি আছোঁ দেই তোমাৰ লগত। ঐ ৰিণী, তই আহি মোবাইলত ইয়াত বহি আছেগৈ, পঢ়িব লাগে। তাই সেই এতিয়া মোবাইলত কথা পাতি আছে। কাৰ লগত কথা পাতি থাকা তই? এই মা লগৰ এজনীৰ লগত পাতি আছিলোঁ। এই তাইৰ লগতে আজি ক্লাছত পঢ়োৱাখিনিকে অকণমান বুজি পোৱা নাছিলোঁ, তাকে ডিছকাছ কৰি আছিলোঁ আৰু। তাই ক্লাছে কৰকে নে কিয়ে কৰকে তয়ে জানো আৰু দেই। আৰু এতিয়া যে ডিছকাছ কৰি আছ, সঁচাই ডিছকাছ কৰিছনে নে নাই ভগৱানে জানে আৰু। চাবি ৰিজাল্টতহে আৰু গম পাম তোৰ ৰিজাল্ট কেনেকুৱা হয়, তাতে ওলাই পাৰিবা তই কিমান পঢ়িছ নপঢ়িছ। ৰিজাল্ট বেয়া হ'ব লাগিলে আৰু তোৰ ফুটাই নেৰোঁ। পাপাইতো নেৰে, ময়ো নেৰোঁ। এই মা কি কথা কোৱা আৰু, এতিয়া পৰীক্ষালৈ বহুত দিন আছে আৰু। পঢ়িছোঁ নহয় কিবা, পঢ়াখিনিৰ ভিতৰত আহিলে পাৰিমেই আকৌ। নপঢ়াৰ ভিতৰত আহিলে কি হ'ব আকৌ। মই পঢ়িছোঁ নহয়, তোমালোকে ইমান মাথা মাৰি থাকিব নালাগে মোৰ পঢ়াৰ বিষয়ত। হ'ব দে তেন্তে, মাথা বাৰু এতিয়া নেমাৰোঁ, কিন্তু যেতিয়া ৰিজাল্ট দিব তেতিয়া কিন্তু গম পাবি আৰু তই। এতিয়া চব কথা বাদ দে, এতিয়া যা ৰুমত যা, পঢ়গে। আৰু বেছি ইয়াত ফোনত লাগি নাথাকিবি। তই যদি নপঢ়াকৈ ফোনত লাগি আছ বুলি গম পাওঁ, তোৰ চাবি মই। নেলাগে, মই যাওঁ পঢ়িবলৈ যাওঁ দেই, মই পঢ়িবলৈ যাওঁ। এই জানানে মা আহিছিলে আকৌ, মাৰ লগতে কথা পাতি আছিলোঁ। মা অহাৰ কাৰণে ফোনটো থ'বলগীয়া হ'ল। মা যে ইমান কাঢ়া হৈছে এইকেইদিন, ফোনত একদম কথা পাতিবলৈ নিদিয়া হৈছে। এতিয়া মোক ৱাৰ্ণিং দি পঠিয়াইছে দেই, সেইকাৰণে বেছি কথা পাতি নাথাকোঁ আমি দেই। এই মানে আহি এই ফোনত লাগি আছে ৰ। ৰিণী, তই কি ফোনত লাগি আছ? তোক মই ফোনত লাগিবলৈকে পঠিয়াইছিলোঁ নে? ফোনত লাগিবলৈকে পঠিয়াইছিলোঁ, পঢ়িব পঠিয়ালোঁ, আহি এই টিভি এইখন কৰি আছে তই। তোক ৰ মই পাপা আহক ৰ আজি ৰ। মা তুমি কি হ'লনো মা? পঢ়িব পঠিয়ালোঁ, আহি পিনি সেই মোবাইলত লাগি আছে ৰ পাপা আহক আজি ৰ, দিম আজি তোক ৰ। বেছি হৈছে তোক মোবাইলত লাগি থকা ৰ। এই মা ফোন এটা আহিলে ৰিচিভ কৰিলোঁ আৰু, কথা 1 মিনিটো হোৱা নাই দেখোন পাতা। তুমি আৰু সেইটোতে আৰু পাপাক লগাব লাগেনে? মই পঢ়িম নহয়, এতিয়াই গৈ আছোঁ মই পঢ়িবলৈ। পঢ়িবি পঢ়িবি, পৰীক্ষালৈ আৰু কিমান দিন আছে ঠিক নাই। সিহে মোবাইলত লাগি আছে ৰ, তোৰ মোবাইলৰ লগা মই ওলাই আছোঁ ৰ। আজিহে আৰু তুমি মায়ে আৰু কি কৰে ঠিক নাই দি। কি মুখতে পঢ়ি আছে পঢ়ে যা তোক ৰ দিম ৰ তোক। মোবাইল এৰিলে এৰিবি, নহ'লে তই পাবি মছলা। পঢ়গে যা এতিয়া। পঢ়িমো মা, পঢ়িম মই গৈছোঁ আৰু পঢ়িবলৈ কৈছোঁ।